নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। গৃহিণী কিচেন্সৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা খুবেই ইজি আৰু টেষ্টি চিকেন ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো বিশেষকৈ বেচেলৰ আৰু ব্যস্ত পুৰুষ মহিলাসকলৰ বাবে খুবেই সহজসাধ্য। এই ৰেচিপিটোত মই আলু একেবাৰে ব্যৱহাৰ কৰা নাই, গতিকে খুব হেল্ডিও হয়। আজি এই ৰেচিপিটো মই পাঞ্জাবী ধাবা ষ্টাইলত বনাবলৈ লৈছোঁ। তেতিয়াহ'লে ব'লক ঘৰতে বহি আমি পাঞ্জাবী ধাবা ষ্টাইল চিকেনৰ সোৱাদ লওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে মই এইখিনি চিকেন লৈছোঁ। চিকেনখিনি মই নিমখ, হালধি, মিঠাতেল, নেমু ৰস, মিট মছলা আৰু 2 টেবুল চামুচ বাটাৰ দি আগতেই মেৰিনেট কৰি থৈছিলোঁ। মছলাৰ ভিতৰত এইখিনি মই গোটা গৰম মছলা, গোটা জিৰা আৰু গোটা ধনিয়া লৈছোঁ। 2টা মিডিয়াম সাইজৰ পিঁয়াজ এনেধৰণে কাটি লৈছোঁ। এটা শুকান জলকীয়া, 2 খিলা তেজপাত, এটা বিলাহী কাটি লৈছোঁ। বিলাহীটোৰ বাকলি আৰু গুটিখিনি মই গুচাই লৈছোঁ। এয়া আদা, নহৰু আৰু জলকীয়া কাটি লৈছোঁ। তেতিয়াহ'লে ব'লক চিকেনৰ বাবে আমি মছলাৰ গ্ৰেভিখিনি তৈয়াৰ কৰি লওঁ। আজি মই চিকেনখিনি অলপ বেলেগ ধৰণে বনাম। তাৰ বাবে মই কেৰাহীত তেল গৰম হ'বলৈ দিছিলোঁ। প্ৰথমে মই শুকান জলকীয়াটো আৰু তেজপাত 2 খিলা দি দিলোঁ। তাৰপিছত পিঁয়াজখিনি দি দিলোঁ। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিব ধৰিছে। এতিয়া কাটি থোৱা আদা, নহৰু আৰু কেঁচা জলকীয়াখিনি দি অলপ লৰাই দিছোঁ। এতিয়া গোটা গৰম মছলাখিনি দি অলপ লৰাই দিছোঁ। মুঠতে গোটেই মছলাখিনি মই 2 মিনিটৰ বাবে ভাজি ল'লোঁ। মছলাখিনি ভজা হৈ গ'ল। মছলাৰ পেষ্টটো আজি মই ভাজি বনাম, কাৰণ মছলাখিনি ভাজি পেষ্টটো বনালে মছলাৰ পৰা ধুনীয়া স্মেল এটা আহে আৰু চিকেনখিনি খাবলৈ বহুত টেষ্টি হয়। একেবাৰে শেষত বিলাহীখিনি দি দিছোঁ, কাৰণ পকা বিলাহী ধুনীয়া কালাৰ এটা আনে আৰু চিকেনখিনি দেখিবলৈ বহুত ধুনীয়া হয়। বিলাহীখিনি দি মই অলপ লৰাই দিছোঁ। মছলাখিনি ভজা হৈ গ'ল। এতিয়া গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিবৰ বাবে 5 মিনিটৰ বাবে নৰ্মেল টেম্পাৰেচাৰত ঠাণ্ডা হ'বলৈ দিম। 5 মিনিট হৈ গ'ল। মছলাখিনি ঠাণ্ডাও হৈছে। এতিয়া গ্ৰাইণ্ডাৰ পাত্ৰটোতে মছলাখিনি কাঢ়ি ল'লোঁ গ্ৰাইণ্ড কৰি পেষ্টটো বনাবৰ বাবে। মছলাৰ পেষ্টটো গ্ৰাইণ্ড কৰি ল'লোঁ। ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গৈছে। চিকেনখিনি বনাবৰ বাবে মই কেৰাহীত আগতীয়াকৈ তেল গৰম হ'বলৈ দিছিলোঁ। তেল গৰম হৈ গ'ল। এতিয়া মছলাৰ পেষ্টটো দি দিছোঁ। গেছৰ ফ্লেমটো মই ল' টু মিডিয়াম কৰি ৰাখিছোঁ। এতিয়া 5 মিনিটৰ বাবে মছলাখিনি লৰাই ভাজি লওঁ। এতিয়া মই ইয়াত আধা চামুচ ৰেড চিলি পাউডাৰ দিছোঁ। ৰেড চিলি পাউডাৰ দিলে কালাৰটো খুব ধুনীয়া আহে। তাৰপিছত দিছোঁ চিকেন মছলা এচিকুট। মিট মছলা এচিকুট। হালধি দিছোঁ এচিকুট। নিমখ দিছোঁ সৰু চামুচেৰে আধা চামুচ, কাৰণ চিকেনখিনি মেৰিনেট কৰোঁতে নিমখ আৰু হালধি দিছোঁৱেই। এতিয়া মছলাখিনিত লগাকৈহে নিমখ আৰু হালধি দিছোঁ। মছলাখিনি ভজা হৈ গ'ল। এতিয়া মেৰিনেট কৰি থোৱা চিকেনখিনি এড কৰি দিলোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছোঁ। এতিয়া চিকেনখিনি 15 মিনিটৰ বাবে লৰাই ভাজি ল'ম, যাতে মছলাখিনি চিকেনৰ মাজে মাজে সোমাই যায় আৰু চিকেনখিনিও সিজে। চিকেনখিনি 15 মিনিট ভাজি ল'লোঁ। এয়া দেখিছেনে মছলাৰ পৰা তেল এৰিছে। এতিয়া মই অলপ পানী এড কৰি দিছোঁ। যিহেতু মই গ্ৰেভি হিচাপে বনাম, পানী মই এইখিনিয়ে দিছোঁ।
আপোনালোকে কাৰি হিচাপে বনালে পানী অলপ বেছিকৈ দিব। পানীখিনি দি পুনৰ চিকেনখিনি 15 মিনিটৰ বাবে ঢাকনিৰে ঢাকি সিজিবলৈ দিছোঁ। 15 মিনিট হৈ গ'ল, ঢাকনিখন গুচাই চালোঁ। গ্ৰেভিখিনিৰ পৰা ধুনীয়া লুক এটা আহিছে। এয়া চাওকচোন, একেবাৰে খাওঁ খাওঁ লাগিছে। এতিয়া গেছটো অফ কৰি মই চিকেন গ্ৰেভিখিনি ঠাণ্ডা হ'বলৈ দিম। এয়া আমাৰ পাঞ্জাবী ধাবা ষ্টাইলৰ চিকেন গ্ৰেভি খাবলৈ ৰেডি। বহুত টেষ্টি হৈছিলে চিকেনখিনি খাবলৈ। ট্ৰাই কৰি চাবচোন এবাৰ। এই ৰেচিপিটো এবাৰ বনালে আকৌ বনাবলৈ মন যাব। আপোনালোকৰ ঘৰত আলহী অতিথি আহিলে এই ৰেচিপিটো অতি সহজে বনাই খুৱাব পাৰে আৰু বহুতেই ধাবা ষ্টাইলৰ খানা খায়ো ভাল পায়। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।